আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ অন্তৰ্ভুক্ত আৰ্ত সাহায্য সেৱা উপসমিতিৰ তত্বাৱধানত বান সাহায্য সমিতিৰ উদ্যোগত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত কঠীয়া সিঁচা কাৰ্যসূচী শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সভাপতি চন্দ্ৰ হাজৰিকা বাপে। বৃহস্পতিবাৰে কঠীয়া সিঁচা হয় প্ৰতি বছৰে বানে গৰকা অঞ্চলসমূহৰ ৰাইজৰ বাবে। বানাক্ৰান্ত দুৰ্গতসকলক প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাই বান সাহায্য দিয়াৰ উপৰিও সময়ে সময়ে চিকিৎসা শিবিৰ আৰু শালি খেতিৰ বাবে কঠীয়া সিঁচি কঠীয়া যোগান ধৰি আহিছে। বৃহস্পতিবাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ ঘটাই আজিৰে পৰা 3 দিন বিভিন্ন স্থানত কঠীয়া সিঁচাৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানৰ বাবে প্ৰায় 150 কেজি উন্নত জাতৰ কঠীয়া ধান দান কৰে আৰ্ত সাহায্য সেৱা উপসমিতিৰ সম্পাদক জগন্নাথ বাপে। ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় 3 ঠাইত বানপানীয়ে অপকাৰ কৰিব নোৱাৰা স্থান নিৰ্বাচিত কৰি কঠীয়া সিঁচা হ'ব বুলি জনায়। এই কঠীয়াসমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বানাক্ৰান্ত ৰাইজক শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰদান কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, জনজাগৰণ লাইভ।